কলেজীয়া দিনৰ কথা তোমাৰ সতে প্ৰথম দেখা ভয়ে ভয়ে মোলে চোৱা দেখি মৰম লাগি যোৱা জাকৰ মাজত পাছফালৰ পৰা দেখি চিনিব পৰা হোৱা মুখামুখি হ'লে বুকুত গীটাৰ এখন বাজি উঠা পৰিলো 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 বেয়াকে আজি জনা প্ৰেমতে কলেজলৈ সদায় আহো এনে ল'ৰা জানো আছিলো কোনো কালে এয়ে অবাক লগৰবোৰো ইমান বেলেগ কেনেকৈ হলো দুদিনতে মৰমে কানে নে না 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 10টা বাজি গেলে হেনো এটাও দেখি নাই যে ক্লাছ আছে 10:45 সেইকাৰণে দেৰিকে আহাছে না ক্লাছৰ কথা কৈ কি হ'ব তাহুনে ক্লাছ কৰে না আমি ক্লাছ কৰোঁ কি যে হ'ব মানুহৰ লগত দেই দাদা কোন মাতিব নেকি কোৱাচোন কিদৰে সহায় কৰিব পাৰোঁ দাদা মই কলেজলৈ নতুনকৈ আহিছোঁ আজি প্ৰথম ক্লাছলৈ আহিছোঁ যদিও এসপ্তাহমান ক্লাছ গ'ল মানে মই ক্লাছ ৰুমটোতে কোনফালে গম পোৱা নাই অলপমান দেখাই দিব নেকি হ'ব দে কিয় দেখাই দিম এতিয়া কেই নম্বৰ ৰুমৰ ক্লাছ আছে কচোন ফাৰ্ষ্ট ক্লাছটো আছে আমাৰ ৰুম নম্বৰ 3 তুমি এটা কাম কৰা চিধাই গৈ লেফটে যাবা তাত ৰুম নম্বৰবোৰ চাবা দেখা পাবা ৰুম নম্বৰ 1 2 3 বুলি লিখা আছে 3 নম্বৰটোত সোমাই যাবা থেংক ইউ দাদা ৱেলকাম কেতিয়াবা নাপাম আৰু নিশ্চয় নিশ্চয় এতিয়া মই আহোঁ পিছত কেতিয়াবা লগ পাম নিশ্চয় ভণ্টি নামটো কি আছিল থেই কেলে এতিয়া কায়ো অহাই নাই ধ্ৰুৱৰ তাতে যাম ধ্ৰুৱৰ তাতেহে গোটেই মাহ আড্ডা মাৰে ধ্ৰুৱদাৰ কেণ্টিনতে যাম ধ্ৰুৱদা তাক মাতি আছো ওলে কিয় নাহ কি হিৰ কি হাল্লা কৰা চাহ খাব মন গৈছিলে চাহ আৰু চিংৰা পইচা দে পইচা নাই দে বাকী নাই নহ'ব না আগৰ পইচা দিব আছে সদায় বাকী বহুত টকা জমা আগতে পইচা দিয়ে তাৰ পাছতহে হ'ব ধ্ৰুৱদাতে আমাক বিশ্বাস নকৰা হ'ব যা একো বিশ্বাস কৰাৰ কথা নাহে চাপ চুপ বহি থাকে দে ধ্ৰুৱদা হেনে কৰা মোৰ কাম আছে তই পকি থাক তাতে শুনবা হেন কেহেন আহে মই শিকেন চেয়াৰত যাম হিৰ কি কৰা চাহ খাম বুলি ভাবছিলো ধ্ৰুৱদাই বাকী আন দে পইচাও নাই মই দিম দে পইচা মোক বাকী দিব দে ধ্ৰুৱদা মই দিম দে পইচা ৰ যাই আছো চাহ এইদিকে দেখোন চাহ আছে খাও নাই কিয় চাহ নহয় সেই গৰম পানী দিছে ধ্ৰুৱদাই ঠাট্টা কৰি আমি আহক বুলি জানে আগতে বাকী হিমান ভৱেশ জেপি অৰূপ হেৰাম্বক ক'ত যে গেলা অহা নাই আজি আহিব লাহে লাহে চব আহিব ৰ আমাৰ এতে আড্ডা বুলি চব জানে চব এতে আহিব ৰ আহিছো দে মই এতে বহিছো তাতে জেগা নাই না দে বৌ তাতে বৌ চাহ তিনিটা লাগব না দুহাক বৰা চাহ তিনিটা দিবি ময়ো এতে বহিলো দেই জেপি দে বৌ এনে দেখালো আৰু মেছেজ নাই একো এনে দেখালো অলপমান দৃশ্য আৰু দে তোৰ লেভেল নকমিল না